সো আজি মই ভিডিঅ' লৈ আহিছোঁ মুহুৰত ট্ৰেডিঙৰ ওপৰত। এইবাৰ আমাৰ মুহুৰত ট্ৰেডিঙৰ টাইমটো অকণমান চেঞ্জ হৈছে। এণ্ড নৰ্মেলি কি হয়, ইভিনিং টাইমতে হয় মুহুৰত ট্ৰেডিং, 7টাৰ আশে পাশে। এইবাৰ কিন্তু মুহুৰত ট্ৰেডিং টাইম হ'ল 1.45, 1:45 পৰা 2:45 দুপৰীয়া। ঠিক আছে, ডেট হ'ল আপোনাৰ 21 অক্টোবৰ 2025। এইটো তাৰিখত হ'ব মুহুৰত ট্ৰেডিং। এনে আমাৰ দেৱালী 20 তাৰিখে। তো 20 তাৰিখ আৰু 21 তাৰিখৰ মাজত অলপ মানে কনফিউজন আছে, মানে দুটা দিনে চলিব। এইটো কাৰণে কি হয়, এক্সচেঞ্জে ৰাখিছে কেইটাই 21 তাৰিখে ৰাখিছে 1:45 পৰা 2:45 মুহুৰত ট্ৰেডিং। তো মুহুৰত ট্ৰেডিং, মুহুৰত মানে কি আপোনালোকে জানি লওক। মুহুৰত হ'লে এটা আমি যেতিয়া আমি এটা কাম কৰিবলৈ আগবাঢ়োঁ, এটা যিকোনো আমি এটা প্লেনিং কৰোঁ থ্ৰুআউট দ্য ইয়াৰ, থ্ৰুআউট দ্য লাইফ, তাকে এটা মুহুৰত তাৰমানে এটা আৰম্ভণি এটা সময়, ভাল সময় এটা থাকে। ঠিক তেনেকৈ ট্ৰেডিংটোৰো ভাল সময় হ'ল মানে বছৰটোৰ কাৰণে আমাৰ আগবঢ়াৰ কাৰণে, বছৰটো আমি ইনভেষ্টমেণ্ট কৰা, বছৰটো ট্ৰেডিং কৰা, চব কৰাৰ কাৰণে এই দিনটো হৈছে প্ৰথম দিন। আৰু প্ৰথম দিনৰ প্ৰথম টাইমটো হ'ল 1.45, 1:45, 2:45 টাইম। যেনেকৈ আমি বিয়া পাতে, আমি কি কৰোঁ, টাইম চাম, কোন সময়ত আমাৰ দৰা ওলাই যাব, কাৰণ লাইফৰ এটা ছেটেলমেণ্ট আছে, লাইফৰ এটা মানে নতুন এটা লাইফ ল'ব, নতুন লাইফৰ এটা মুহূৰ্ত চোৱা দৰকাৰ, নতুন এটা সময় চোৱা দৰকাৰ, যে ভাল সময়, ভাল সময় কোনটো চাই এই টাইমত দৰাটো ওলাই যে বিয়া পাতে। ঠিক তেনেকৈ আমি যদি ট্ৰেডিং কৰোঁ, ট্ৰেডিঙত কি হয়, ভাল সময় এইটো বছৰ আমাৰ 1 জানুৱাৰী নহয় বা 1 এপ্ৰিল নহয়। ঠিক আছে, ট্ৰেডিঙৰ ক্ষেত্ৰত ফাৰ্ষ্ট টাইমটো হ'ল মানে 1:45 বা 2:45 ভাল সময়, আৰু হ'ল তাৰিখটো হ'ল 21 অক্টোবৰ 2025। এতিয়া কথাটো হ'ল এইখিনি বাৰু আপুনি যিমান হ'লেও ডাটাটো পাব, ইণ্টাৰনেটত চাৰ্চ কৰিব পাব। কিন্তু কথাটো হ'ল আমি ক'ত ইনভেষ্ট কৰিম, আৰু যদি ইনভেষ্টত মই যদি কৈ দিওঁ অমুক শ্বেয়াৰত কালি মোক গ্ৰেপ্তাৰ কৰিব চৰকাৰে। গতিকে আমাৰ অসমত বাকী কিন্তু দিল্লী চেল্লী ইণ্ডিভিজুৱেলবিলাকে চব কৈ আছে মোক, কিন্তু মোক একো প্ৰব্লেম নাই। অসমত বহুত সমস্যা, গতিকে মই নকওঁ। তথাপিও যিহেতু মোৰ ইমান বছৰ অভিজ্ঞতা, অসমৰ মানুহখিনি যিহেতু শ্বেয়াৰ মাৰ্কেটত ক'ত মিছগাইড হৈ আছে, মোৰ আগৰ ভিডিঅ' চালেও গম পাব। মোৰ চিষ্টেমটো হ'ল কেনেকুৱা, আপুনি এটা ভাল ইনফৰ্মেশ্যন পাওক, আপুনি এটা ট্ৰাষ্টেড ইনফৰ্মেশ্যন পাওক, আপুনি কামত আগবাঢ়ক। আমি আগবাঢ়িব লাগিব, অসমখন বহুত পিছ পৰি আছে বহুত ক্ষেত্ৰত, ইনফৰ্মেশ্যনৰ ক্ষেত্ৰত আমি সদায় বহুত দেৰিকৈ পাওঁ বস্তুবিলাক। আৰু দেৰিকৈ পাওঁ, আমটো পকি পৰি গ'ল, কলটো পকি গেলি গ'ল, তেতিয়াহে আমি কলটো পকাবলৈ গম পাওঁ। ঠিক আছে, গতিকে আমি অলপ আগবাঢ়িব লাগিব কামবিলাক, আমি অলপ ইনফৰ্মেটিভ হ'ব লাগিব। আৰু মোৰ যিখিনি অভিজ্ঞতাৰ পৰা কৈ আছোঁ, মই বাৰে বাৰে কৈ আছোঁ, আজিৰ যুগত আপুনি এটা মনত ৰাখক, আগতে ইউটিউব বা ইণ্টাৰনেট চাই মানুহে এক্সপিৰিয়েঞ্চ লৈছিল, অভিজ্ঞতা লৈছিল, শিক্ষা লৈছিল। এতিয়া কিন্তু উল্টা, এতিয়া ইউটিউব চোৱাৰ কাৰণে শিক্ষা ল'ব লগা হৈছে। আমি কোনটো ইউটিউব চাম, কোনটো আমি চেনেল চাম, বা কোনটো ৱেবছাইট চাম, কি ইনফৰ্মেশ্যন, তাৰ কাৰণে শিক্ষা দৰকাৰ হৈছে। টোটেল মিছা, চব মিছা, চব বুলি ক'লে চব নহয়। ঠিক আছে বাৰু, আহক। মই এই টাৱেল ইউজ কৰোঁ এইটো কাৰণত, কাৰণ ডাষ্টাৰত কি হয় বহুতে পৰা চাফা নহয়, মই টাৱেল ইউজ কৰিছোঁ। ঠিক আছে, টাইমটো গম পালে, মুহূৰ্ত ট্ৰেডিং গম পালে। এতিয়া কথাটো হ'ল, মেক্সিমাম মানুহে মুহূৰ্ত ট্ৰেডিঙত কি কৰে, অপশ্যন ট্ৰেডিং কৰাৰ কাৰণে চেষ্টা কৰে। এইটো ট্ৰেডিং, এইটো ইনভেষ্ট নহয়। আমি মুহূৰ্ত ট্ৰেডিঙত প্ৰত্যেক বছৰে কমচে এইটো কৰা দৰকাৰ যে আমি ক'ৰবাত ইনভেষ্ট কৰোঁ। যেনেকৈ আজি আপোনাৰ বয়স যদি 50 ইয়াৰ্ছ আশে পাশে, আপুনি চাকৰি কৰে, আপোনাৰ ল'ৰা যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আপোনাক সুধিব, দেউতা আপুনি কিয়নো এটা বিটকইন নিকিনিলে সময়ত, আপুনি MRF শ্বেয়াৰতনো আপুনি কিয় ইনভেষ্ট নকৰিলে, এছ বেংকটো কিয় ইনভেষ্ট নকৰিলে, HDFC বা কিয় ইনভেষ্ট নকৰিলে, আজি ইনভেষ্ট কৰিলে ইমান টকা পালোহেঁতেন। গম পাইছে না কথাটো? গতিকে ইনভেষ্টটো বহুত প্ৰয়োজন। ইনভেষ্টে পইচা দিব আপোনাৰ, ট্ৰেডিংটো জাষ্ট আপোনাৰ ট্ৰেডিংটো অলপ বেলেগ কৰিব। বাৰু যি লওক, আপুনি এতিয়া প্ৰত্যেক বছৰে কমচে কম 10-20 যি পাৰে ইনভেষ্ট কৰক, ল'ৰা ছোৱালীৰ কাৰণে অলপ ইনভেষ্ট কৰক। আপুনি যদি আপোনাৰ ল'ৰা হয় বা যি হওক, কিবা এটাতো ইনভেষ্ট কৰক। ইঞ্চুৰেঞ্চত নাযাব, ইঞ্চুৰেঞ্চত যাব অকল টাৰ্ম ইঞ্চুৰেঞ্চত, নহ'লে বৰবাদ হৈ যায়। ইঞ্চুৰেঞ্চ ইজ দ্য ব্লাড চাৰ্ভাৰ কোম্পানী।
মই কৈ দিছোঁ কি কাৰণত গম পায় ইঞ্চুৰেঞ্চটো কয় টাৰ্ম ইঞ্চুৰেঞ্চ এইটো ইঞ্চুৰেঞ্চ বাকী ইনভেষ্টমেণ্ট নিজে কৰে সিহঁতে ইয়াতে কৰে কিবা কৰে যি নহওক এইবিলাক মাথা নামাৰিব আপোনাৰ যিটো এজেণ্টে কয় হয়তো বহুত এজেণ্টে ইমান নলেজ নাই জাষ্ট কমিশ্যনৰ আণ্ডাৰত কয় নহ'লে আপুনি ইঞ্চুৰেঞ্চত টকা পায় দুটা প্ৰিমিয়াম দি 3 নম্বৰ প্ৰিমিয়াম দিলে আপোনাৰ গোটেইখিনি টকাই জিৰ' নাপায় বেয়া কথা ঠিক আছে বাৰু সেইটো পায় আহোঁ এতিয়া মাত্ৰ ইনভেষ্ট আপুনি ক'ত কৰিব ইনভেষ্ট ক'ত কৰিব মই কিন্তু কোম্পানীৰ নাম নকওঁ দেই আপুনি অ'ত ইনভেষ্ট কৰক বা অ'ত কৰক মোৰ কোনো কমিশ্যনৰ মেটাৰ নাই আমি সৰু মানুহ কোনো নাজানে আপুনি ইনভেষ্ট কৰক এনেকুৱা কোম্পানীত জিৰ' ডেট মানে অলমষ্ট কমৰ জিৰ' ৰেট কোম্পানী থাকে জিৰ' মানে জিৰ' ডেট মানে মৰা চান্সটো নাই তাতে ইনভেষ্ট কৰক আপুনি যদি বেংক চেক্টৰত যায় কেইটামান জিৰ' ৰেট কোম্পানী চাব আপোনাৰ বৰ্তমান সময়ত এইটো কোম্পানীও এনেকুৱা আছে SBI আছে যি নহয় এনেকুৱা ধৰণৰ কোম্পানী যাব ঠিক আছে বেংকৰ চেক্টৰত চবে বহুত ঘূৰাই গৈ আছে এতিয়া কথাটো হ'ল এনেকৈ চাবি আজি যিকোনো আপুনি কোম্পানীত ইনভেষ্ট কৰি বা ইউটিউবত চেনেলে নকৰিব ভাল কোম্পানী ডাঙৰ চাৰ্জ জেগাও আপুনি কিবা এটা ইনভেষ্ট কৰি দিব ঠিক আছে নেক্সট আহক বেছি সময়তো অপশ্যনতে ট্ৰেডিং কৰে মই ভালকৈ জানো এতিয়া আমাৰ জেনেৰেলি কি হয় যদি দেৱালীৰ আগত মাৰ্কেটখন ফল ডাউন হয় যেনেকৈ মানডে আমাৰ কি আছে মাৰ্কেট দেৱালী মোৰ ট্ৰেডিং আছে গম পাইছে আৰু আপ টু ফ্ৰাইডে মাৰ্কেট থাকে এইদিনাখন কি হৈছে মাৰ্কেট মানে ডাউন হৈ আছে 1 2 3 4 এনেকুৱা ডেজত মাৰ্কেটখন ডাউন হৈ আছে যেন যদি আজি লগাই থয় কাৰণ আপুনি কেইটামান মাৰ্কেটত পইচা নহ'ব নহয় মোৰ ট্ৰেডিঙত আপোনাৰ লগাবই লাগিব ইমান টাইমে নাপাব ঠিক আছে তো এইদিনাখন ইউ কেন বাই যদি মাৰ্কেটখন কি হয় এতিয়া 2 বছৰ ধৰি এনেকুৱা হৈ আছে যে প্ৰথমতে উঠে দেৱালীৰ কাৰণে আৰু কি উঠিব তেতিয়া মাৰ্কেটখন হয়তো 10% দেৱালীতো উঠিবই গেৰাণ্টি এবাৰ আমাৰ এই যে 10% 12% 25% এটা ৰেঞ্জত উঠিব এনেকুৱা ভলেটাইলে আপোনাৰ দেখি আছে যদি আপুনি 1 লাখ টকাও ইনভেষ্ট কৰি আছে অপশ্যনত আপোনাৰ লগত 35,000 যেনিবা প্লাছ হৈ আছে আপুনি বেচা সময়ত আপোনাৰ 10,000 টকা মাইনাছ হ'ব পাৰে ইমান ভলেটাইল গতিকে চাব ঠিক আছে অপশ্যন আহিব এতিয়া অহাকালিৰ মাৰ্কেট মই আজি কি কৰিছোঁ আজি 16ত কৈ আছোঁ অহাকালিৰ মাৰ্কেট যিহেতু উঠিলে অহাকালি যদি মাৰ্কেটখন কি হয় ৰাতিপুৱা উঠি যদি পৰে মই আপোনাৰ মই কিন্তু বাই কৰিম অপশ্যন বাই কৰিম আৰু মই ৰখি থাকোঁ কেইটামান ছেশ্যন ৰখি থাকোঁ মই কম ডেইলি ট্ৰেডিং কৰাৰ দৰকাৰ নাই বছৰত 4-5টা ছেশ্যন পায় সেই টাইমত মই কৈ দিওঁ কেতিয়া কৰিব লাগে আপোনালোকৰ সুধিব মই সদায় একো সময় নাথাকে কেতিয়াবা হয়তো 1 মাহ 2 মাহ 4 মাহ লাগি যায় কেতিয়াবা ধৰক সপ্তাহতে দিলোঁ এনেকুৱা সময় চাগে গতিকে আৰু মই কমচে কম 22% লওঁ ঠিক তেনেকৈ চাব বাকী আপোনালোকে গমেই পাই আছে মই ডিটেইলছত ভিডিঅ'টো বনাওঁ টাইম কমৰ কাৰণে মই এনেকৈ বনাই আছোঁ অলপকৈ আৰু মোৰ আপোনালোকে যদি পাৰ্চনেলি এডভাইচ ল'ব খোজে কি এডভাইচ কৰিছে নাই মই এনেকুৱা এডভাইচ মোৰ তাত নাপায় এইটো শ্বেয়াৰ কিনক এইটো কৰক মই এডুকেশ্যনৰ পাৰপাছতে আপোনাক এডভাইচ দিওঁ যে আপোনালোকে ক'ত ভুল কৰি আছে ক'ত আপোনালোকে ভুল কৰি আছে মোৰ ভুলটো এইটো ৰাস্তাৰে নাযাবি এইটো ৰাস্তাৰে যাবি এইটোৱে কম ঠিক আছে গতিকে মোক কণ্টেক্ট কৰিব পাৰে 8486998855 ইয়াত মেছেজ দিব মই ৰিপিট কৰি দিছোঁ নাম্বাৰটো only WhatsApp number is 84869955 গতিকে মই যিখিনি বস্তু গম
পালে মই আপোনালোকক বিশেষ শুভেচ্ছা জনাইছোঁ দেৱালী আৰু লগতে মহৰ ট্ৰেইনিংটো ভাল ইনকাম কৰক আৰু মই যিটো বস্তুটো মনত ৰাখিব ভালকৈ চাওঁ কাৰণ মই বহুত প্ৰমাণ আনি কিনে বা মই ডিজিটেল বৰ্ডত দি কিনে বা এদিন কৰি কৰা নাই ডাইৰেক্ট লাইভ শুভেচ্ছা জনাইছোঁ ঠিক আছে তো ধন্যবাদ